Thanbang Bhabani Dhungel retired tanglo. Nijang Karbenglong Lakha Hini Amri MSC constituency Kaparlu Umpanai High School along Low Thanbang Bhabani Dhungel Kidam Tang Here Acheklu Ni Python Caprai Si Arni retired tanglo. Pini Arni Lake Kidam Tang Acheklu Pini Arni Lake Kidam Tang Chekloyon Tom Apang Umpanai High School Pen SSLC examination Kipi Pen Angtek Kimi atum lapek mate ki undun atum sadlang ki undun atum aphan kar chua me video ponlo lapuson si Bhabani Dhungel inut Thanbang ki mesen abang pu alani kidam tang pai acheklu ni pai toksi ningkan throk pressure camera thokner camera sir cap pen pini ani mate Here Acheklu ni pai thom kabrasi alali ning ingkaya pen lo than pen alali ningkan thom kabra hini pen pini ani anta debok dere Thanbang asai kisam pen pini alali phan chipadi tekanglu lapuson si labang so amayalong headmaster samsing timung ke phapon alamthe me ke phapon alamthe jaipon si kachopha alogis Amri High School Headmaster Biren Singha Lapen SMC President Mati Umpanai Higher Secondary School Principal Zulvan Sinar Pen Chenglok Borsing Bay Sarkari Gambra Lapen SMC Committee Members Atum Anapan Jopha Ponlo Khonipur Jillar জামগুৰিহাট পোষ্ট অফিচ পানপুৰ গাঁও আপোনাৰ জীৱনত শিক্ষক হিচাপে ৰাইজৰ বাবে সেৱা কৰাটো আপোনাৰ কেনেকা অনুভৱ আপোনাৰ কেনেকুৱা শিক্ষক হিচাপে এজ এ টিচাৰ সব সাৰ্ভিছতকৈ এই টিচাৰ পোষ্টটো মই টিচাৰ সাৰ্ভিছটো সবতকৈ বেষ্ট বুলি ভাবোঁ কাৰণ আমি টিচাৰ হৈ নিজৰ কাম ভালদৰে যদি কৰি যায় তেনেহলে ওপৰৰ পৰা অফিচাৰ এবিলাকৰ পৰা কোনো প্ৰেছাৰ নাপায় আৰু নিজৰ যদি কিবা ক্ৰিয়েটিভিটি আছে সেইটো ক্ৰিয়েটিভিটিও আমি এক্সপ্লোৰ কৰি ওলাব পাৰে আৰু সেইটো আমি ষ্টুডেণ্টক দিব পাৰোঁ আৰু সোসাইটি দিব পাৰোঁ আৰু আমি জানো যে শিক্ষা হৈছে এটা ৱেপন যিটোৰ দ্বাৰা সোসাইটিত চেঞ্জ আনিব পাৰে চ' টিচাৰ হৈ আমি সোসাইটিৰ ৰিফৰ্মৰ বাবে এটা ৱেপন হ'ব পাৰে টিচাৰবিলাক সেইটো মই ভাবোঁ আৰু সৰুৰ পৰাই মই এইটো মোৰ 3 নম্বৰ ছাৰ্ভিচ হয় দুটা ছাৰ্ভিচ মই এটা টি গাৰ্ডেনৰ ছাৰ্ভিচ কৰিছিলোঁ এইটোতো টি গাৰ্ডেনৰ যিটো অফিচাৰ লেভেলৰ মানুহবিলাক সিহঁতে আমি তলত কেৰাণীবিলাকক যেনেকুৱা ব্যৱহাৰ কৰে সেইটো পৰা মই ফেডাপ হৈ ৰিজাইন দিলোঁ তাৰপিছত আকৌ DC অফিচত মই কেৰাণী চাকৰি পাইছিলোঁ কিবা বিশ্বনাথ সমষ্টি বিশ্বনাথ সাব ডিভিজন ক্ৰিয়েট হোৱাৰ সময়তে মই তাত ছাৰ্ভিচ পাইছিলোঁ কিন্তু এজন মেজিষ্ট্ৰেটে মোক দুৰ্ব্যৱহাৰ কৰিছে মিছবিহেভ কৰাৰ বাবে মই এপইণ্টমেণ্ট লেটাৰটো তাতে ফালি দিলোঁ আৰু তেখেতক ক'লোঁ যে আইদাৰ মই টিচাৰ হৈ আপোনাৰ ওচৰত দেখা কৰিম নহ'লে মই আপোনাৰ নিচিনা অফিচাৰ হৈ আহিম কিন্তু মই তেওঁৰ নিচিনা অফিচাৰ হ'ব নোৱাৰিলোঁ কাৰণ ফাইনেন্সিয়েলৰ কথাও আছিল লাষ্টত মই টিচাৰে হ'লোঁ আৰু টিচাৰ হৈ মই আই এম ভেৰি মাছ ছেটিছফাইড এতিয়া অৱশেষত ৰাইজৰ কাৰণে কি বুলি ক'ব বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে ৰাইজৰ কাৰণে মই এইটোৱে কওঁ আমাৰ প্ৰত্যেক গাৰ্জেনবিলাকে ল'ৰা ছোৱালীক চাব লাগিব এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰাও বা আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিয়াৰ পিছত এটা ডিষ্টিংশ্যন দেখা গৈছে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্টটো বেয়া হৈছে বুলি কয় কিন্তু গভৰ্ণমেণ্ট স্কুলত আমি ফেচিলিটি কিমান পাওঁ সেইবিলাক চাই আৰু গভৰ্ণমেণ্ট স্কুলত কেনেকুৱা ষ্টুডেণ্ট আহে সেইবিলাক চাই মই পাব্লিকক এইটোৱে কওঁ যে প্ৰাইভেট স্কুলত ষ্টুডেণ্ট দিয়াৰ পিছত আপোনালোকে যি হিচাপে কেয়াৰ কৰে ষ্টুডেণ্ট গভৰ্ণমেণ্ট স্কুলতো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক পঠোৱাৰ পিছত ঘৰত তেনেকৈ কেয়াৰ কৰে ল'ৰা ছোৱালীয়ে পঢ়িছেনে নাই এইটো চাই দিয়ক তাৰপিছত ল'ৰা ছোৱালী ইন দিছ ৰিগাৰ্ড মই ক'ব খোজোঁ ছাৰৰ অৱদান আছে কিয় নেকি যোনটো স্কুল আৰম্ভণিত নীল পৰা আহি আছে
আৰু বৰ্তমান পৰ্যায়ত কিমান আগবাঢ়িলে ষ্টুডেণ্ট কিমান আপলিপ হ'ল ছাৰৰ ক্ৰেডিট আছে আৰু ইয়াৰ লগত অকল এইটো নহয় ষ্টাফত আমি যিবোৰ নোৱাৰোঁ অনলাইন যিবোৰ আমি সেৱাৰ অনলাইন হওক ছাৰক সুধি কিনি ছাৰে কৰে আৰু আমি এইবোৰ কামবোৰ ছাৰে শিকাই দিয়ে অকল এইটো নহয় কিবা অসুবিধা পালে আমি ছাৰক সোধোঁ যে এইটো কেনেকৈ কৰিম এইবোৰ ছাৰে ছাজেশ্যন দিয়ে এইটো লৈ কিনি ছাৰৰ ক্ৰেডিট আছে অকল আমাৰ স্কুলৰ ইনভাইৰনমেণ্ট বুলি নহয় অকল স্কুলৰ বিল্ডিঙৰ ক্ষেত্ৰতো নহয় একাডেমিক বুলি সব ক্ষেত্ৰত অভাৰঅল ছাৰে এই ক্ৰেডিটটো আছে এই ভৱিষ্যত আমি সেইটো ছাৰৰ সেইটো অনুৰোধ কৰিছোঁ আগৰ পৰাও যে আপুনি ৰিটায়াৰ হ'লে যদি ইয়াৰ পৰা যাব নালাগে কোৱাৰ্টাৰত থাকক আৰু আমাৰ হিন্দী টিচাৰ বৰ্তমান নাহালৈকে আপুনি ইয়াতে যোগদান দিয়ক আৰু ল'ৰা ছোৱালীক শিকাই থাকক আৰু কোৱাৰ্টাৰ ইয়াতে থাকক বুলি মই কৈছোঁ কোৱাটো এতিয়া ছাৰে কিমান চিন্তা কৰে দৌকৈ চিন্তা কৰে সেইটো ছাৰে এইটো ক'ব চিন্তা কৰিব সেইটো এতিয়া ছাৰে কি কয় সেইটো মই ক'ব নোৱাৰোঁ হ'লে মই ৰিকুৱেষ্টটো কৰিছোঁ যে হিন্দীটো আমাৰ ল'ৰা ছোৱালী শিকাওক কিয় হিন্দী যেতিয়া টিচাৰ এপইণ্টমেণ্ট হ'ব আমি ক'ব নোৱাৰোঁ সেইটো কাৰণে তেওঁক অনুৰোধ কৰিছোঁ যে আমাৰ ষ্টুডেণ্টক হিন্দী শিকাব